হেল্ল' গাইজ, আজি ৰাতিপুৱা এঠাইলৈ গৈ আছোঁ। ৰাতিপুৱা এতিয়া 8:15 মান হৈছে চাগৈ। মানে আমাৰ ওচৰতে ছোৱালী এজনীৰ বিয়া, মানে থুলমূলকৈ হ'ব আৰু মন্দিৰত হ'ব বিয়াখন। পিছত অকণমান বোলে সজাই দিব লাগে ছোৱালীজনীক, বেয়াও লাগে, দুখীয়া ঘৰৰ ছোৱালী ন। আহিলোঁ ৰাতিপুৱাই পথাৰ দি, সেইকাৰণে 8টা বজাতে দৌৰ মাৰিলোঁ। ছোৱালীজনীক অকণমান সজাই মেলি কৰি দিওঁ। ছোৱালীৰ জীৱনৰ শেষ দিন আজি। বেয়াও লাগে ন ছোৱালীবোৰলৈ। আহিছোঁ অকণমান সজাই মেলি কৰি দিওঁ। বলকচোন দেখুৱাম কইনাজনী। কাৰণে ছোৱালীজনী ওলাই যোৱাটোও কষ্ট আৰু মাক বাপেকে ওলাই পঠোৱাটোও কষ্ট। সঁচাই ছোৱালীৰ জীৱন বৰ অদ্ভুত। এখন ঘৰৰ পৰা গৈ আকৌ এখন ঘৰ নিজৰ কৰি ল'ব লাগিল, সেইখন ঘৰৰ মানুহবোৰক নিজৰ কৰি ল'ব লাগিল, নিজৰ মাক বাপেক সজাব লাগিল, নিজৰ মাক বাপেকক পাহৰি সেইখন ঘৰৰ মাক বাপেকক স্বীকৃতি দিব লাগে, সেইখন ঘৰৰ মানুহবোৰক নিজৰ বুলি পৰিচয় দিব লাগে। সঁচাই এজনী ছোৱালীহে চাগে এইবোৰ পাৰে কৰিবলৈ। ফাইনেলি আহি পালোঁ গাইজ, কইনাৰ ঘৰ। সেই মখা চাওক, কইনাৰ ৰখীয়া। কইনাৰ কাপোৰ লৈ আছো। কইনাৰ কাপোৰ এইফালে কইনা গা ধুৱাই নে, কইনাক বোলে গা ধুৱাব। নাকান্দিবি দে, দুখ নকৰিবি দে। চুমা খাই দিছে দিয়ক। নাকান্দিবি দেই, নাকান্দিবি দেই। মিনি ব্লগ বনাই আছে। ছোৱালীৰ জীৱন এইটোৱে ন, যাবই লাগিব মাকৰ ঘৰেদি, যাবই লাগিব। এই নাকান্দিবি নিৰ্মালি। যাব লাগিব, কান্দিলে এৰি থৈ যাবনে? কান্দিলেও নিবই ন। কইনাক মোমায়েকে দাঙি আনি আছে দেই। এয়া কইনা, বা ভাল লাগিছে দেই। কোচত উঠি ভাল লাগিছে নে নাই? এয়া নিৰ্মালী বাক খোজুৱাই আছে মানসী বায়ে। বেয়া লাগিছে দেই, সেইকাৰণে ধাম যাব খোজাই আছো। তাকেতো বেলেগকে কান্দিলে ন মাহঁতে। যাবই লাগিব, উপায় নাই। কি কৰিবা আৰু, ছোৱালী জীৱন যিহেতুকে ন। জনাব দেই আমাৰ বাইদেউক কেনেকুৱা লাগিছে। আৰু বাৰু পিছতকে সজোৱা কমপ্লিট হোৱাৰ পিছত দেখাম আৰু। এয়া কইনা মেখেলা চাদৰ পিন্ধি আছে। এবাৰ চাই দিয়া চবে। হ'লে আৰু অকণমান বাকী আছে। এইফালে কইনাৰ ভণ্টি। दर्द जुदाई का इस दिल में भर के ढूंढेंगे तुझको राहों में फिर से तेरे बिन सोना सोना लागे जग मुझे सोना सोना लागे तुझको ढूंढेंगे ये आँखें ना जा जिंदगी में आगे मेरे हैं कदम और तेरा रास्ता दर्द जुदाई का इस दिल में भर के ढूंढेंगे तुझको। গাইজ গ'ল ছোৱালী। আমাৰ এই লগৰ আছিল। বিয়া হ'বলৈ গ'ল, মানে মন্দিৰত বিয়া হ'ব। গ'ল এইমাত্ৰ। দিলোঁ, বেয়াও লাগিছে ন ছোৱালী মানুহ।
ছোৱালীৰ জীৱন শেষ আজিৰ পৰা বোৱাৰী হ'বগৈ আৰু আশীৰ্বাদ দিব আপোনালোকেও। আপোনালোকে আশীৰ্বাদ কৰিব বাকীকেইটা দিন যাতে ভালে ভালে যায় তাই ভালে ভালে জীৱনটো কটাব পাৰে ন সকলোৰে সুখ হ'ব লাগে সুখ হ'লে ভাল লাগে আৰু